এভৰিৱান, কি খবৰ আপোনালোকৰ? পোনপ্ৰথমে আপোনালোকক মই মোৰ জয়শ্ৰী বৰা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা ৰেচিপি, পেৰা বনোৱা। এয়া পেৰা বনাবলৈ লৈছোঁ। এয়া আধা লিটাৰ গাখীৰ ধুনীয়াকৈ চচত লৈ লৈছোঁ। এয়া পেৰা আমি জুইতে বনাম। জুই লগাই লোৱা হ'ল। এয়া দি দিয়া হ'ল চচটো জুইত। অলপ উতলিব লাগিব। এতিয়া অকণ অকণকৈ লৰাই থাকিব। গাখীৰখিনি উতলা নাই বাৰু। এয়া অকণ অকণ উতলিবলৈ লৈছে। আধা লিটাৰ গাখীৰ চেনি 2 কাপ দি দিয়া হৈছে। আমাৰ পেৰা বনালে এয়া গৰু গাখীৰ বনাওঁ। আপোনালোকে কিনা গাখীৰো ল'ব পাৰে, কিন্তু ঘৰৰ ফ্ৰেছ গৰু গাখীৰৰ পেৰা খাই যিটো সোৱাদ পোৱা যায়, কিনা গাখীৰত সেইটো সোৱাদ পোৱা নাযায়। এয়া উতলিবলৈ লৈছে। এয়া উতলিবলৈ পৰিবলৈ নিদিব, হেতাখনে পূৰা লৰাই থাকিব। এয়া দেখিছেনে, পৰা নাই। এনেকৈ অলপ অলপ লৰাই থাকিব। গাখীৰখিনি যিহেতু উতলি কমিবগৈ লাগিব, তেতিয়াহে পেৰা হ'ব। এনেকৈ লৰাই থাকিব লাগিব। অলপ ওপৰলৈ উঠাই দিয়া হৈছে। বেছিকৈ জুই দিলে পৰি যাব পাৰে। ধুনীয়াকৈ লৰাই থাকিব। শুকাই শুকাই নাইকিয়া হ'বগৈ লাগিব। অলপ টাইম লাগিব ইয়াত একো আমি মিহলি নকৰোঁ। অকল গাখীৰেই বনাম। এইটো গাখীৰৰ পেৰাই হয়। এনেকৈ লৰাই থাকিব আপোনালোকে। উফন্দি আহিবলৈ নিদিব। এনেকৈ লৰাই থাকিলে গাখীৰটো ফন্দি নাহে, পৰিও নাযায়। এয়া লৰাই থকা হৈছে, অকণ কমিছে। এইটো যিহেতু গাখীৰতে বনাম, অলপ টাইম লাগিব। এঘণ্টামান সময় লাগে। এনেকৈ লৰাই থাকিব লাগিব। ওপৰলৈ উঠি ফন্দি আহিলে ইয়াত ধুনীয়াকৈ উঠাই দিয়া হয়। বেছি জুই দিয়া হোৱা নাই, কম জুইতে এনেকৈ লৰাই থকা হৈছে। এনেকৈ লৰাই থাকিলে গাখীৰটো কমিবগৈ আৰু শুকাই আহিব। এয়া দেখিছেনে, কমি আহিছে। গাখীৰখিনি বহুত টাইম উতলাৰ পিছত, কমেও 30 মিনিটমান উতলাৰ পিছত এয়া ইমানখিনি হৈছেগৈ। প্ৰায় এঘণ্টা টাইম লাগে আৰু এইটো বনাবলৈ। এয়া কমি কমি অলপ হৈছেগৈ। দেখিছেনে, আধা লিটাৰ গাখীৰ কমি কমি এয়া অলপ হৈছেগৈ। এয়া উঠি অহা নাই। এতিয়া ধুনীয়াকৈ জুই দি উতলাই থাকিব লাগিব আৰু কমিব লাগিব। যিহেতু অকল গাখীৰে আমি এই পেৰাটো বনাম। কিছুমান বস্তু মিক্স কৰি দিয়ে। আমি যিহেতু অকল গাখীৰৰ পেৰা বনাম, ফ্ৰেছ, সেইকাৰণে টাইম লাগিছে এয়া কমিবলৈ। লৰাই থাকিব। এয়া সৰটো ওপৰলৈ উঠি আহিছে। গাখীৰখিনি ডাঠ হৈছে। এনেকৈ লৰাই থাকিব। দেখিছেনে, অলপ অলপ লাগি আহিছে। এটা সময়ত ডাঠ হৈছে। এয়া কমি গ'ল, কমি কমি গৈ থাকে। কমিছে, কামটো উঠি আহিছে। ফ্ৰেছ গাখীৰৰ পেৰা বনোৱাটো অলপ কষ্ট আছে। এনেকৈ লৰাই থাকিব লাগিব। এতিয়া দেখিছেনে, গাখীৰখিনি কিমান ধুনীয়াকৈ ডাঠ হৈছে, ৰং উঠিছে। এয়া ডাঠ হৈ গৈছে। এয়া দেখিছেনে, ইমান ধুনীয়া ৰং উঠিছে, ৰঙচুৱা। দেখিছেনে, ইমান ধুনীয়া ৰঙচুৱা ৰং। এয়া কমেও 40 মিনিটমান লৰোৱাৰ পিছত, এনেকৈ লৰাই থকাৰ পিছত এয়া হৈছেগৈ। এতিয়া অলপ টাইম ঠাণ্ডা হ'বলৈ দিম। নমাই লোৱাৰ পিছত দেখিছেনে, কিমান ধুনীয়া। অকল গাখীৰ, ইয়াত একো মিক্স কৰা হোৱা নাই। এইটো ঘৰৰ ফ্ৰেছ গৰু গাখীৰৰ পেৰা। দেখিছেনে, কিমান ধুনীয়া ৰং উঠিছে। এতিয়া অলপ টাইম ঠাণ্ডা হ'বলৈ দিম। এয়া দেখিছেনে, এনেকৈ ধুনীয়াকৈ মঠি ধুনীয়াকৈ থ'ব। দেখিছেনে, কিমান ধুনীয়া কালাৰ উঠিছে।
ঘৰৰ ফ্ৰেছ গৰু গাখীৰৰ পেৰা এয়া আপোনালোকে এনেকৈ বনাব পাৰিব সহজতে, কোনো বস্তু মিহলি নকৰাকৈ। এনেকৈ ধুনীয়াকৈ গোল গোল কৰি ল'ব। এনেকৈ থৈ যোৱা হৈছে, দেখিছেনে হৈ গৈছে বনোৱা। এয়া আধা লিটাৰ গাখীৰে টোটেল 17টা পেৰা হ'ল, ইমানটো জোখত। এয়া ফ্ৰেছ গাখীৰৰ পেৰা হয়, ইয়াত একো মিক্স কৰা হোৱা নাই। আপোনালোকেও এনেকৈ সহজতে ঘৰতে বনাব পাৰিব। মোৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টোৰ তলতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মোৰ ভিডিঅ'সমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। ধন্যবাদ।